এইবিলাক আমাৰ ৰচনা নহয় আৰু আমি ইভেন ভাবো যে সেইটো চৰকাৰৰো হয়তো ৰচনা নহয় ই চৰকাৰত বৰ্তমান যেটো চৰকাৰ আছে ইয়াতো কিছুমান এৰিয়াত অলপ সিনসিয়াৰিটি আমি আমাৰ ক্ষেত্ৰত দেখিবলৈ পাইছো গতিকে তেখেতসকলে এইটো কৰিছে এনেকুৱা আমি নাভাবো আৰু আমাৰ তৰফৰ পৰা সেইটো আমাৰ সৃষ্টি কৰা নহয় যে তেখেতসকলে তেনেকুৱা এটা ভুৱা এটা কথা উলাই দি পেলাই ইয়াত বন্ধ দিলে মানুহ মৰিব লগা হল বহুত সম্পত্তি নষ্ট হ'ব লগা হল বিভিন্ন সমস্যা ইয়াত সৃষ্টি হল সো এইবিলাক গোটেই এটা অপশক্তি ইয়াত আছে তেখেতসকলে আজি কলে বেয়া পাব আজি তেখেতসকলে বড়োসকলক টাৰ্গেট কৰি লৈছে যে বড়োসকলক ধ্বংস কৰাটোৱে তেখেতসকলৰ এটা উদ্দেশ্য আৰু এই যে চৰকাৰে স্পষ্টকৰণ যেটো দিলে যে আমি যে এনেকা কোনো ইউটিসি গঠন কৰিবলৈ যোৱা নাই তাৰ পিছতো যে বন্ধটো দিলে আৰু এতিয়াও যে এটা হিংসাত্মক এটা দৃষ্টি তেখেতসকলে এটা ধাৰণ কৰিছে এটা বিষয় আছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা ইয়াত আমি এইটোৱে বুজি পাইছো যে তেখেতসকলৰ আমাৰ প্ৰতি এটা ঘৃণা আছে আমাৰ প্ৰতি এটা খং আছে আমাৰ প্ৰতি এটা তেখেতসকলৰ বেয়া চিন্তা আছে এই কথাটোৱে আজি প্ৰকাশ হৈছে কিখিনিহে আমি দেখিবলৈ পাইছো বড়োসকলৰ সমস্যা সমাধান হ'ব লাগে আমি কোনোদিনই কোৱা নাই যে ৰাজবংশীসকলৰ যেটো অধিকাৰ বা সমস্যা সমাধান হ'ব নালাগে আমি কোনোদিনও কোৱা নাই সকলোৱে চৰকাৰৰ লগত লাগক আজি যেনেকে বড়োসকলকে টাৰ্গেট কৰি লৈছে বড়োসকলে না ৰাজবংশীসকলক আমি এসটি দিব পাৰো না আমি কমতাপুৰ দিব পাৰো আমিও বিচাৰিয়ে আছো গতিকে এটা আন্দোলনকাৰী আনটো আন্দোলন কৰি যেনেকে টাৰ্গেট কৰি লৈছে ইয়াত কি বেনিফিট হ'ব ইয়াতো একো বেনিফিট নহয় আৰু ইয়াৰ লগতে কিছুমান মানুহে আজি ওলাই মানে যেটো লম্ফজম্প কৰিছে তেখেতসকলে বেকগ্ৰাউণ্ডটো চাকচোন তেখেতসকলৰ আজি বড়োসকলক টাৰ্গেট কৰি লৈছে কিন্তু নিজৰ জাতিৰ প্ৰতি তেখেতসকলৰ কি অৰিহণা আছে কি কন্ট্ৰিবিউশন আছে আজি অসমত সিটিজেনশিপ এমেন্ডমেন্ট বিলক লৈ পেলাই তেখেতসকলে কিমান চিঞৰিছে আজি এনআৰসি হোৱা নাছিলে সেই সময়ত কিমান চিঞৰিছে তেখেতসকলে অসমৰ মাটি বাংলাদেশে যোৱা সময়ত কি ৰোল লৈছিলে আজি তেখেতসকলে নিজৰ কমিউনিটিৰ কথাটো ভাবিব পৰা নাই আৰু বেলেগ কমিউনিটিক টাৰ্গেট কৰি লৈছে আজি তেখেতসকলে ভাবিছে নেকি যে বড়োসকলক ধ্বংস কৰিব পাৰিলে আমি শান্তিত জীয়াই থাকিব পাৰিম আপোনালোকৰ আসল যুদ্ধটো ক'ত তাৰ কাৰণে আপোনালোকে আজি সমস্যাত আছে বড়োসকলৰ কাৰণে আছে নেকি ইতিহাসত চাওক কোন দিনাৰ পৰা বড়োসকলে কোনটো জাতিক কেনেকে মানে বেয়া ব্যৱহাৰ কৰিছে আজি সেই কাৰণে আমি দুখ পাইছো এটো অতি দুৰ্ভাগ্যজনক কথা আমি কৈছো যে উগ্ৰপন্থী সমস্যা সমাধান হ'ব লাগে আলফা এনেশিয়ানকে ধৰি আজি এনডিবি সমস্যা সমাধান হ'ব লাগে এটো আমি মাতিছো আৰু আপোনালোকে কিয় মাত নামাতে আজি আলফা সমস্যা সমাধান হোক নতুনকে আলফাত লৰাবিলাক ৰিক্ৰুট হৈ আছে কালি এই কেদিনৰ মানুহ কিডন্যাপ হৈছে এটা ভয়ংকৰ সিচুৱেচন হৈছে এটো নতুনকে কোনবা বিচাৰে জানো আজি পৃথিৱীত গ্লোবালাইজেশনৰ সময়ত যত মানে ইমান টেকনলজি আগবাঢ়ি গৈছে আমাৰ লৰা ছোৱালীৰ পঢ়িব লাগে শান্তিৰে আগবাঢ়ি যাব লাগে এনেকা সময়ত নতুনকে লৰাবিলাক আলফাত ৰিক্ৰুট হৈছে আপুনি আজি এটো এটা ক্ৰিটিসাইজ কৰি প্লাই এটা নিজৰ মানে খান্তনা লবিব কাৰণে বিভিন্ন কথা ক'ব পাৰে কিন্তু আমাৰ কাৰণে লাজৰ কথা আমাৰ কাৰণে দুখৰ কথা যে আজিৰ সময়ত কিয় নতুনকে লৰা আলফা এনডিবি জয়েন কৰিব এটো আমি দুখ পাইছো যে আজি সমাজখনে আমি এই পৰিৱেশটো দিব পাৰা নাই নেকি চৰকাৰে আমাক এই পৰিৱেশটো দিব কাৰণে নেকি আমাৰ নৱ প্ৰজন্মৰ কিহৰ এটো হোপ হৈছে এই কথাবিলাক চিন্তা কৰক যে এনে এটা জাতি আন্তৰ্জাতিক টাৰ্গেট কৰিলেতো একো লাভ নহব আমি বিচাৰিছো উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধান আজি 30 বছৰ 40 বছৰৰ উগ্ৰপন্থী সমস্যাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নটো স্থবিৰ হৈ গৈছে চৰকাৰে যিমান নকক কিয় ইয়াত কেইটা ডাঙৰ ইণ্ডাষ্ট্ৰি আহিছে ইয়াত যিখিনি ইণ্ডাষ্ট্ৰি আহিছে সব উঠি গ'ল ইয়াৰ পৰা আৰু আজি ডেভেলপমেন্টটো কি হৈ আছে আমাৰ এডুকেশনটো কি হৈ আছে আমাৰ ইকোনমিকটো কি হৈ আছে সোশিও কালচাৰাল ডেভেলপমেন্টটো কি হৈ আছে আজি ইন্ডিয়াত যদি চাবলৈ যায় নৰ্থ ইষ্টটো ইমান এটা সুন্দৰ জায়গা কাশ্মীৰৰ লগত আজি কম্পেয়াৰ কৰিব লাগিলে নৰ্থ ইষ্টটো ইমান এটা পিসফুল আজি জিওগ্ৰাফিক্যালি আপুনি নেচাৰৰ সাইডৰ পৰা চাওক টুৰিজমৰ কাৰণে ইমান এটা সুন্দৰ জায়গা টপোগ্ৰাফি সব সাইডৰ পৰা আপুনি চাওক ইমান সব জাতি জনগোষ্ঠী ইয়াত আছে সো এনেকুৱা এটা ঠাইখন আজি মানে এনেকুৱা আজি দীৰ্ঘদিনীয়া এক্সট্ৰিমিষ্ট মুভমেন্টটো হ'ব লগা হোৱাৰ কাৰণে এনেকুৱা এটা পৰিৱেশ হৈছে গতিকে আমি ইয়াৰ সমাধান বিচাৰিছো আপোনালোকে সমাধান নিবিচাৰে আমি নাজানো আৰু এই সমাধান বিচাৰিবলৈ যাওঁতে ইটো কোনবা জাতিক আপোনালোকে টাৰ্গেট কৰি ললে হিটোটো আমি কোনোদিন মানি ল'ব নোৱাৰো গতিকে মই তেখেতসকলক হকিয়ে দিব ওলাইছো আপোনালোকে যিমান লম্ফজম্প কৰক বড়োসকলৰ সংগ্ৰামটো চলি থাকিব যেতিয়ালৈকে আমাৰ সমাধান নহয় অধিকাৰ নাপায় তেতিয়ালৈকে চলি থাকিব আমাৰ টাৰ্গেটটো কোনো জাতি নহয় কোনো ধৰ্ম নহয় কাকো আমি টাৰ্গেট কৰি লোৱা নাই কোনো জাতিক ধ্বংস কৰাটো আমাৰ লক্ষ্য নহয় বড়োসকলে নিজে জীয়াই থকাৰ কাৰণে যেটো সংগ্ৰাম যেতিয়ালৈকে নিজৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে কোনোবা আজি দুজনমান লম্ফজম্প কৰা তেখেতসকলৰ কিছুমান বাল্য বোকা এই কথাবিলাক লৈ পেলাই বড়োসকলে কেতিয়াও পিছই নাহে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজি কিবা এটা নকৰিব পাৰে, কালি কিবা এটা নকৰিব পাৰে, কিন্তু যেতিয়ালৈকে নকৰে বড়োসকলৰ সংগ্ৰাম চলি থাকিব। ডিচেম্বৰ মাহত এটা বৈঠক হ'ব আৰু আশা এইটো আমাক চৰকাৰে কৈছে, হোম মিনিষ্টাৰে কৈছে। আমি যেতিয়া সুধিলো যে সমাধানটো কেতিয়া কৰিব, চৰকাৰটো শেষ হ'বলৈ গৈ আছে, তেতিয়া তেখেতসকলে ক'লে যে আমি অতি শীঘ্ৰে কথা পাতিম আৰু প্ৰথমতে অসম চৰকাৰৰ লগত কথা পাতিম যে কি সমস্যাবিলাক হৈ আছে, ইয়াৰ পিছত আপোনালোকৰ লগত পাতিম। তো আমি কৈছো যে আমাক সোনকালে পাতিব লাগে। তেখেতসকলে কৈছে যে ডিচেম্বৰ আমি কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটো আমি কৰিম, আপোনালোকে বিশ্বাস লওক এই কথাবিলাক তেখেতসকলে। আৰু সেইকাৰণে আমি মিডিয়াত কৈছো আৰু আমি চৰকাৰত কৰিম বুলি কোৱাৰ কাৰণে আমি হাত সাৱটি বহি নাথাকো, আমাৰ সংগ্ৰাম চলি থাকিব। ডিচেম্বৰতো আমাৰ আন্দোলন আছে, আন্দোলন কণ্টিনিউ হ'ব। থ্যাংক ইউ